হৰ মহাদেৱ। গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। তো আমাৰো ভালে। তো যিহেতু আমি কালি পেট্ৰল পাম্পত আছিলোঁ, তো তাতে মানে গা ধুবলৈ নাপালোঁ, মানে গা ধোৱাৰ সুবিধা নাই। বাথৰুম আছিলে, মানে বাথৰুম আছিলে, টয়লেট আছিলে, তাত মানে গা ধুবলৈ সুবিধাটো নাছিলে। আৰু আমি ভাবিছিলোঁ যে কি আজি সোমবাৰ, যিহেতু আজি গাটো যেনে তেনে হ'লেও ধুব লাগিব। তো আহি এনেকৈ পাই গ'লোঁ এটা বাবাৰ মন্দিৰ। তো ইয়াতে বাবাৰ মন্দিৰ আছে, আৰু যিহেতু এতিয়া বলবম হৈ আছে, বলবমৰ কাৰণে ইয়াত মানুহ আহিছিলে। তো ইয়াতে দেখিব পাইছে, এইটো পানী হৈ গৈছে, পানী লৈ আহে ইয়াতে। আৰু যিহেতু আজি শাওণ মাহৰ 2 নম্বৰটো সোমবাৰ, আৰু সোমবাৰটো একদম কেনেকুৱা মানে কিহৰ কাৰণে মানে সোমবাৰটো বহুত দিনৰ মানে বহুত ক্ষেত্ৰত ভাল। আৰু যিহেতু আজি বাবাৰ দিন, আৰু তো ইয়াতে আছে বাবাৰ মন্দিৰো আছে। তো আমি পূৰা একদম ইয়াতে এতিয়া গাটো ধুই লওঁ, গাটো ধুই পেলাই পূৰা বাবাৰ মানে বাবাক দেখুৱাই আছোঁ। যিহেতু ইয়াত মানে বহুত ডাঙৰ মন্দিৰভাগ আছে। তো ইয়াত 3 ভাগমান মন্দিৰ আছে, হনুমানজীও মন্দিৰ আছে, শিৱজী মন্দিৰো আছে। তো দেখাই আছোঁ আপোনালোকক। গাটো ধুই লওঁ, ধুই লৈ পেলাই দেখাই আছোঁ, ব'লক। আহি গ'লোঁ এনেদৰে। আৰু এইফালে আছে আমাৰ বাবাৰ মন্দিৰ, সেয়া ভিতৰত দেখিব পাইছে। ভিতৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। আৰু এইফালে পূজাৰ থালি, তো লৈ লওঁ ইয়াৰ পৰা। তো পূৰা লৈ পেলাই গৈ আছোঁ ভিতৰলৈকে, দেখাই আছোঁ আপোনালোকক। আৰু এইফালে হৈছে এয়া ভিতৰ। তো গাইছ, এয়াই হৈছে আমাৰ মহাদেৱ, আৰু এয়া নন্দী, এয়া আমাৰ ওপৰৰ ফালে মহাদেৱ। সকলোৱে গাইছ কমেণ্ট কৰিব দেই, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ কমেণ্ট কৰিব, হৰ হৰ মহাদেৱ কমেণ্ট কৰিব। চাই লওক কিমান ডাঙৰ মূৰ্তি হয় মহাদেৱৰ। তো চাই লওক আৰু আপোনালোকে এবাৰ। তো আমিও চালোঁ। তো মহাদেৱকো আপোনালোকে চাই লওক আৰু ধুনীয়াকৈ। এইফালে দেখিব পাইছে ন কিমান ডাঙৰ মূৰ্তি হয়। আৰু এই নন্দী, ছেকেণ্ড গাইছ, এক ছেকেণ্ড দেই। এইফালে চব মানে কি ক'ম আৰু গাইছ, আমাৰ পংকজে ঘূৰি আছে 4 ৰাউণ্ডটোত, আমিও ঘূৰিম। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এইটো চাওক, এয়া বেক চাইডৰ। তো দেখিলেই ন, চাই লওক আৰু এবাৰ চাই লওক। ইয়াৰ পৰা একদম ডাঙৰকৈ এবাৰ দেখাই দিছোঁ। এয়া আৰু চবেই হৰ হৰ মহাদেৱ কমেণ্ট কৰিব দেই গাইছ। ইয়াৰ পৰা একদম পূৰা ওলাই দিছোঁ এতিয়া। আৰু যিহেতু বহুত ভাল লাগিলে, কি ক'ম আৰু, মানে মনটো বহুত ভাল লাগি গৈছে এতিয়া। বহুত মানে মুকলি লাগিছে, যিহেতু গাটো ধুলোঁ, গাটো ধুই পেলাই এনেকৈ ইয়াত বাবাৰ চৰণত পৰিলোঁহি অলপ দেৰি। তো এয়া চাওক পূৰা একদম বাবা, বহুত ভাল লাগিছে গাইছ, মনটো বহুত ভাল লাগিছে। ব'লক আগলৈকে গৈ আছোঁ, যি পাৰোঁ দেখুৱাই থাকিম আগত, ব'লক। তো লাহে লাহে এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ। আৰু গাইছ মানে কি ক'ম ন, আজি মনটো বহুত বেছি ভাল লাগিছে, যিহেতু মহাদেৱক মানে আজি পূজা কৰি আহিছোঁ। আৰু আজি বাৰটো হৈছে সোমবাৰ, বহুত ভাল লাগিছে গাইছ, বহুত ভাল লাগিছে। আজি ৰ'দটো দিছে যদিও মানে ৰ'দৰ লেখীয়া ৰ'দত একবাৰে অনুভৱেই হোৱা নাই, ৰ'দ দিছে গতিকে মানে ৰ'দ দিয়া লেখীয়া লগাই নাই। বাকী ব'লকচোন বাৰু এবাৰ ভিউটো চাওক আগফালে। গৈ থাকোঁ ব'লক আগলৈকে, ব'লক। যিহেতু ৰাতিপুৱা আমি পূজা কৰিলোঁ, আৰু পূজা কৰি মেলি একো খোৱা নাছিলোঁ, ভাবিছিলোঁ পূজা কৰি পেলানিয়ে খাম। তো ইয়াতে এখন হোটেল পাইছিলোঁ, চাহ খালোঁ, চাহ খাই পেলাই এতিয়া পূৰা একদম গৈ থাকিম। আৰু গাইছ আজি ক'তো নৰখোঁ, যিহেতু মানে আজি ভাবি লৈছোঁ পংকজে মই, আমাৰ ভাস্কৰ কি হয় গম নাপাওঁ ইয়াৰ কথা। গৈ আছোঁ আগলৈকে, চাই থাকিব। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, ব'লা হৈ থাকক আগলৈ কেনেকৈ। তো গাইছ আহি পাই গ'লোঁ এখন কেকৰ দোকান। তো কেনেকৈ পালোঁ কেকৰ দোকান, যিহেতু আমাৰ পংকজ ভাই ইনষ্টাগ্ৰামত 10K ফলোৱাৰ্ছ হৈ গ'ল। তো এইফালে এয়া কেক, তো এতিয়া কেক কাটিব, মানে কংগ্ৰেচুলেশ্যন ভাই।
10K followers. থেংক ইউ, বহুত বহুত ধন্যবাদ আপোনালোকক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। এনেকৈ সদায় আশীৰ্বাদ দি যাব, ঠিকে জল্দি জল্দি হৈ যায়। তো এনেকৈ যাতে আৰু আগলৈ আগবঢ়াই লৈ গৈ থাকে, মানে ভাল লাগিছে আৰু দিয়ক। আজি মানে ৰাতিপুৱাই মনটো বহুত ভাল হৈ আছিলে, তো এতিয়া আৰু ভাল হৈ গ'ল তাৰ, মানে যিহেতু তাৰ ইনষ্টাগ্ৰামত 10K followers হৈ গ'ল। তো এতিয়া তাতো আৰু বাৰ্থডেটো বাৰ্থডে নহয়, চৰি 10K কংগ্ৰেচুলেশ্যন তোমাকহে ভাই। তোমাকো দিব লাগিব, তোমাৰো হৈ যাব। আমাৰতো বহুত বাকী আছে বাৰু এতিয়া। বাকী একো নাই, আপোনালোকক কেক চেক, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইফালে একদম পংকজ ভাই আমি অলপ কেক খুৱাই দিওঁ, যিহেতু এতিয়া কেকটো কাটি দিওঁ আৰু কাটি পেলাই এতিয়া পংকজক অলপমান খুৱাই দিওঁ, থুচি অলপ। এয়া 10K followers, কংগ্ৰেচুলেশ্যন ভাই, কংগ্ৰেচুলেশ্যন। বহুত বহুত ধন্যবাদ। মই তোমাক খুৱাই দিওঁ যিহেতু। ওলাই আহিলোঁ গাইছ, একদম পূৰা কেক চেক কাটি তাৰপৰা। আৰু ইয়াতে মানে পাৰ হ'বলৈ যিহেতু অসুবিধা, সেইকাৰণে ইয়াত মানে এনেকুৱা হেৰি আছে। তো আমি এতিয়া এইফালৰ পৰা এইফালে আহি আছোঁ। তো ব'লক গৈ থাকক, আপুনিও আমাৰ লগতে, মানে আপোনালোকো আমাৰ লগতে গৈ থাকক। যি পাৰোঁ দেখুৱাই থাকিম আগলৈকে। আৰু যিহেতু তাত এচিত আছিলোঁ, এতিয়া বহুত বেছি গৰম লাগিছে। ৰ'দটো দেখিবলৈ পাইছিলে ন, ৰ'দ কেনেকুৱা দি আছে, ৰ'দৰ কথানো কি ক'ম। বাকী ব'লক আগবাঢ়ি আছোঁ, ব'লক। আহি আছোঁ এনেদৰে আৰু লাহে লাহে। এতিয়া এইডোখৰত বাৰু ইমান ৰ'দ নাই, সেই আগলৈ অলপ ৰ'দ আছে। বাকী আহি আছোঁ এনেদৰে। আৰু মোৰ মোবাইলটো চাৰ্জ নাই, মোবাইলটো মানে এতিয়া একেবাৰে ছুইচ অফ হ'ব হ'ল। মানে মই তাত ভিডিঅ' কৰিবলৈ লৈছিলোঁ, তো ল' বেটেৰী, সেইকাৰণে ভিডিঅ' নহ'ল। তো এতিয়া মই ভাস্কৰৰ মোবাইলৰ পৰা ভিডিঅ' কৰি আছোঁ। আৰু মোৰ মোবাইলত চাৰ্জ চাওক 2%, মানে শুবই আৰু এতিয়া। চাই লওঁচোন আগত ক'ৰবাত চাৰ্জ তাৰ্জ দিব পৰা সুবিধা হয় নেকি। বাকী ব'লক গৈ থাকোঁ এনেদৰে। আৰু বহুত গৰম উঠিছে দেই, বহুত গৰম উঠিছে। 5 মিনিটমান আগতে বহিছিলোঁ, এতিয়া আকৌ পূৰা আহি আছে এনেদৰে। ব'লক গৈ থাকোঁ এনেকৈ, ব'লক। এনেদৰে আহি পাই গ'লোঁ এখন দোকান। আৰু দোকানখনৰ ভিতৰত দেৰি বহি দিছোঁ, যিহেতু বহুত গৰম ইয়াত। এইফালে চাওক না, ৰ'দ কমাই নাই, পূৰা ৰ'দ দি আছে। আৰু পূৰা পানী খুৱাই দিছে। আৰু এইফালে এটা মাউণ্টেইন ডিউ, এইটো আমাৰ এইফালেও পাই আছিলে আগতে, মানে এনেকুৱা চিচাৰৰ। আজিকালিতো বন্ধ কৰি থাকে, এইটো আছে নেকি পাই জানো? মই আজিলৈকে আগতে বেছি আছিলে, আজিকালি কম হৈ গ'ল। পিছে একো নাই, পানীটো খাইছোঁ, পানীও খালোঁ, ঠাণ্ডাও খালোঁ। এতিয়া গৈ থাকোঁ আৰু, মানে যাবলৈও মন যোৱা নাই, ৰ'দডাল যিহেতু বহুত বেছি ন, কম আৰু ৰ'দটোৰ কথা। দিয়ক গৈ থাকোঁ আগলৈকে। মোবাইলটো চুইচ অফ, এটা মোবাইলে জীয়াই আছে, ভাস্কৰ মোবাইলটো। অলপ গৈ থাকোঁ আৰু আগলৈকে। তো গাইছ এনেদৰে আহি পাই গ'লোহি এটা শিবিৰ। আৰু যিহেতু এতিয়া বলবম চলি আছে, বলবমৰ কাৰণে যিহেতু মানে ৰাস্তাৰ ছাইডতে এনেকৈ শিবিৰ দিয়ে। তো ইয়াতে চাওক কিমান মানুহ আছে। এতিয়াতো অলপ মানুহ ওলাই গ'ল, আৰু এতিয়া অলপ কম আছে। তো এইফালেও ভাই, তো যিহেতু এতিয়া আমি ইয়াত আছোঁ, আৰু ৰাতিপুৱা কাইলৈ ইয়াৰ পৰা ওলাই যাম। আৰু এইফালে চাওক, হৰ হৰ মহাদেৱ। তো আজিৰ ভিডিঅ'খিনি ইমানে আছিলে। মানে মই ৰাস্তাটো ইমান ভিডিঅ' বনাই থকা নাই, যিহেতু মোৰ মোবাইল চুইচ অফ হৈ আছিলে। ভাস্কৰ মোবাইলেদি মই ভিডিঅ' বনাই আছিলোঁ। বাকী আজিৰ ভিডিঅ'খিনি ইমানে আছিলে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব। যিসকলে নতুনকৈ চাই আছে সেইখিনি ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টোত চবেই হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিব। বাকী বাই বাই গাইছ, গুড নাইট, জয় আই অসম, লাভ ইউ অল, বাই বাই।